ভাৰতৰ বিৰুদ্ধে চীনৰ জলবোমা অসম তথা উত্তৰ পূবলৈ ভয়ংকৰ বিপদ মাতিছে চীনে ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব সৰ্ববৃহৎ নদী বান্ধ অসম তথা উত্তৰ পূবলৈ ভয়ংকৰ বিপদ মাতি আদিছে ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণত অনুমোদন চীনৰ ভাৰতৰ সীমান্তৰ নিচেই কাষতে 137 বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই বৃহৎ নদী বান্ধটিৰ বছৰি উৎপাদন হ'ব 300 বিলিয়ন কিলোৱাট বিদ্যুৎ বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প থ্ৰী গৰ্জেছ ডেমতকৈও 4 গুণ বৃহৎ হ'ব এই ব্ৰহ্মপুত্ৰ প্ৰকল্প নামচা বাৰবা পৰ্বতৰ তলত 6টাকৈ সুৰংগ খান্দি 20 কিলোমিটাৰ পৰ্যন্ত বোৱাই অনা হ'ব ব্ৰহ্মপুত্ৰৰ আধা পানী এই বান্ধ নিৰ্মাণ হ'লেই অসম আৰু অৰুণাচলৰ জীৱন ৰেখা ব্ৰহ্মপুত্ৰৰ উজনিৰ পাৰিপাৰ্শ্বিকতালৈ আহি পৰিব পাৰে ভাবুকি ব্ৰহ্মপুত্ৰৰ জলস্ৰোত চীনে নিয়ন্ত্ৰণ কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ বান্ধক যুদ্ধত জলবোমা হিচাপে ব্যৱহাৰ কৰাৰ আশংকা কৰা হৈছে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত একাংশ লোকৰ বাবে আতংকৰ কাৰণ হৈ পৰিব এই বৃহৎ নদী বান্ধটিৰ ৰঙা চীনৰ এই নদী বান্ধে কেৱল ভাৰতৰ বাবেই নহয় আন এখন চুবুৰীয়া দেশ বাংলাদেশলৈও বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে ভাৰতৰ বিৰুদ্ধে চীনৰ জলবোমা অসম তথা উত্তৰ পূবলৈ ভয়ংকৰ বিপদ মাতিছে চীনে ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব সৰ্ববৃহৎ নদী বান্ধ অসম তথা উত্তৰ পূবলৈ ভয়ংকৰ বিপদ মাতি আদিছে ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণত অনুমোদন চীনৰ ভাৰতৰ সীমান্তৰ নিচেই কাষতে 137 বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই বৃহৎ নদী বান্ধটিৰ বছৰি উৎপাদন হ'ব 300 বিলিয়ন কিলোৱাট বিদ্যুৎ বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প থ্ৰী গৰ্জেছ ডেমতকৈও 4 গুণ বৃহৎ হ'ব এই ব্ৰহ্মপুত্ৰ প্ৰকল্প নামচা বাৰবা পৰ্বতৰ তলত 6টাকৈ সুৰংগ খান্দি 20 কিলোমিটাৰ পৰ্যন্ত বোৱাই অনা হ'ব ব্ৰহ্মপুত্ৰৰ আধা পানী এই বান্ধ নিৰ্মাণ হ'লেই অসম আৰু অৰুণাচলৰ জীৱন ৰেখা ব্ৰহ্মপুত্ৰৰ উজনিৰ পাৰিপাৰ্শ্বিকতালৈ আহি পৰিব পাৰে ভাবুকি ব্ৰহ্মপুত্ৰৰ জলস্ৰোত চীনে নিয়ন্ত্ৰণ কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ বান্ধক যুদ্ধত জলবোমা হিচাপে ব্যৱহাৰ কৰাৰ আশংকা কৰা হৈছে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত একাংশ লোকৰ বাবে আতংকৰ কাৰণ হৈ পৰিব এই বৃহৎ নদী বান্ধটিৰ ৰঙা চীনৰ এই নদী বান্ধে কেৱল ভাৰতৰ বাবেই নহয় আন এখন চুবুৰীয়া দেশ বাংলাদেশলৈও বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে